হেল্ল' বন্ধু বান্ধৱীসকল, কেনেকুৱা ভালনে আপোনালোকৰ? খোৱা বোৱা কৰিলেই নি আপোনালোকে? মই এতিয়া ভেন্দি বনাবলৈ লৈছোঁ। ভেন্দিখিনি মই মিহি মিহিকৈ কাটি লওঁ। এইফালে হৈ গ'ল মোৰ ভেন্দি কটা। এতিয়া মই আলু কাটিম। এইফালে মই আলুকেইটা মিহি মিহিকৈ কাটি লওঁ। এইফালে হৈ গ'ল মই আলুখিনিও মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া বনাওঁ আৰু। এইফালে মই কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন গৰম হৈ গ'ল, মই এতিয়া তেল দি দিওঁ। এইফালে তেলখিনি গৰম হৈ গ'ল, মই এতিয়া পিঁয়াজ দি দিওঁ। এতিয়া মই ইয়াত হালধি দি দিছোঁ, নিমখ দি দিছোঁ। এতিয়া মই ইয়াত ভেন্দিখিনি দি দিছোঁ আৰু এই আলুখিনি দি দিওঁ। এতিয়া মই ঘণ্টা সময়ৰ বাবে ঢাকি দিম। এইফালে এতিয়া অকণমান দি এনেকৈ থৈ দিম মই। তেতিয়া এই বিজলুৱাখিনি নোহোৱা হ'ব, নহ'লে এনেকৈ বেছি সময়লৈকে ঢাকি ৰাখিলে পিছল পিছল হৈ থাকে। এতিয়া মই ওপৰতে জলকীয়া কেইটা দি দিওঁ। এইফালে চাওকচোন, এতিয়া এই বিজলুৱাখিনি নোহোৱা হৈ গ'ল, দেখিছেনে বাৰু? এনেকৈ খুলি থৈ দিব লাগে খন্তেক সময়ৰ কাৰণে, নহ'লে ঢাকি ৰাখিলে মানে কি হয়, সেই পিছল পিছল ভাৱটো থাকি যায়, খাবলৈ বেয়া লাগে। এতিয়া এইখিনি মোৰ হৈ গ'ল। ইফালে মই প'চ বনাম, সেইকাৰণে কণী এটা মই ভাঙি লৈছোঁ। এইফালে মই টেয়া এখন পাতি দিলোঁ কণী প'চ বনাবৰ বাবে। এতিয়া মই ইয়াত তেল দি দিওঁ। বেছি তেল দিব নালাগে, বাছ কণীয়ে তেল দিব লাগে। এতিয়া মই কণীটো দি দিওঁ ইয়াত। তাৰ ওপৰত মই অকণমান নিমখ দি দিওঁ আৰু অকণমান জালুকৰ গুড়া দি দিছোঁ। এইটো হৈ গ'ল। এতিয়া কোনে কোনে ভাল পায় বাৰু কণী এনেকৈ খায়? মোৰ ল'ৰা ছোৱালীকেইটা আকৌ এনেকৈ খাইহে ভাল পায়। আৰু এইফালে তেল গৰম হৈ গ'ল, মই এতিয়া দি দিওঁ পাপৰ। এইফালে চাওকচোন বাৰু বন্ধু বান্ধৱীসকল, মইনো কি বনালোঁ। এইফালে প'চ বনালোঁ, পাপৰ, এইফালে ভেন্দি চব্জি বনালোঁ, দালি। এইখনে হৈছে মোৰ আজি থালি। অ'কে, বাই বাই।